এভৰিৱান, আপোনালোক সকলোকে আছাম কুক চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভেন্দি আৰু সৰিয়হৰ সৈতে এটা ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ বাবে মই ভেন্দি লৈছোঁ, আদা নহৰু পিঁয়াজ জলকীয়া বিলাহী আৰু সৰিয়হৰ পেষ্ট লৈছোঁ। সৰিয়হখিনি মই 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ, তাৰপিছতে পেষ্ট বনাই লৈছোঁ। এতিয়া ভেন্দিখিনি মই স্ক্ৰীনত দেখুৱাৰ দৰে কাটি লৈছোঁ। গোটাকৈ ৰাখিছোঁ, কিন্তু অলপ অকিয়াই দিছোঁ যাতে মছলাখিনি ভেন্দিৰ ভিতৰত সোমাই যায়। এইদৰে মই গোটেইকেইটা ভেন্দি কাটি লওঁ। মিঠাতেল দিছোঁ, তেজপাত দিছোঁ, চফ, লং, ইলাচি, ডালচেনি দিছোঁ। বিলাহী পিঁয়াজ নহৰু আদাৰ পেষ্ট মই বনাই ল'লোঁ, এইখিনি মই ইয়াতে দি দিছোঁ। এইখিনি কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'ম। নিমখ দিছোঁ, হালধি দিছোঁ, ৰেড চিলি দিছোঁ আৰু ধনিয়া পাউডাৰ দিছোঁ। আপোনালোকে যদি আৰু মছলা খাব বিচাৰে এড কৰিব পাৰে, মই কিন্তু ইমানখিনিয়ে দিছোঁ। এইখিনি ভালদৰে ভাজি লৈছোঁ কেঁচা গোন্ধ যোৱালৈকে। এতিয়া ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি ভালদৰে লৰাই লৰাই ভাজি ল'ম যাতে ভেন্দিৰ ভিতৰত মছলাখিনি সোমাই যায়। ঢাকনখন ব্যৱহাৰ কৰিছোঁ 4 মিনিটৰ বাবে, কিন্তু ইয়াৰ মাজে মাজে মই লৰাই আছোঁ। মই অলপ লৰাই লৈছোঁ। এতিয়া ইয়াত মই সৰিয়হৰ পেষ্টখিনি দি দিছোঁ আৰু সৰিয়হ থকা বাতিটোত অকণমান পানী লৈ ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে মই লৰাই ভাজি থাকিম। ভালদৰে মিহলোৱাৰ পিছত মই আকৌ ঢাকন ব্যৱহাৰ কৰিম, কিন্তু মাজে মাজে লৰাই থাকিম। 5 মিনিটৰ বাবে মই ঢাকন দিছোঁ। স্ক্ৰীনত মই লিখি দিছোঁ। অলপ পানী শুকাই আহিলে এতিয়া মই একেটা বাতিৰে এবাটি পানী দিছোঁ। বেছি জুলীয়া নকৰোঁ, বেছি জুলীয়া কৰিলে খাবলৈ ভাল নালাগে, অলপ গ্ৰেভি কৰি ৰাখিম। আৰু আপোনালোকে ইয়াত আলু দিব পাৰে, কিন্তু মই ইয়াত আলু দিয়া নাই। আৰু ভেন্দিৰ উপকাৰিতা বহুত। ডায়েবেটিছ ৰোগীৰ কাৰণেতো ভেন্দি খুবেই উপকাৰী। আৰু ভেন্দি একেৰাহে যদি ভাজি খায় বা দাইলত দি আমনি লাগিছে, এইদৰে খাই চাবচোন। আৰু আপোনালোক কোনে কোনে এইদৰে বনাই খায় মোক জনাবচোন কমেণ্ট বক্সত। ভেন্দি আমাৰ ইয়াত ৰেডি হৈ গ'ল। দেখিছে মই ইমানখিনি গ্ৰেভি ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু।